নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল শংকৰ কলিতালৈ। আজি এটা বেলেগ বিষয়ৰ ওপৰত মই আলোচনা কৰিবলৈ লৈছোঁ, NRC সম্পৰ্কীয় বিষয়লৈ। কিয়নো আজি প্ৰকাশ পাইছে NRC দ্বিতীয়খন খচৰা তালিকা। ইয়াৰ আগে প্ৰকাশ পাইছিল 31 মাৰ্চ 2018 তাৰিখে প্ৰথমখন খচৰা প্ৰকাশ পাইছিল। আজি দ্বিতীয়খন খচৰা প্ৰকাশ কৰা হৈছে। কিছু সময় পূৰ্বে NRCৰ যি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজালাদেৱে এক সংবাদমেল যোগে প্ৰকাশ কৰিছে। সেই সংবাদমেলৰ কিছু তথ্য আপোনালোকক জনাই দিবলৈ মই এই মুহূৰ্তত জনাই দিব লৈছোঁ। NRC যি আজি দ্বিতীয়খন খচৰা বা প্ৰথম আৰু দ্বিতীয় খচৰা প্ৰস্তুত কৰি আজি প্ৰকাশ কৰিলে, তাৰ ভিতৰত আবেদন কৰিছিল 3,91,384 জনে। তাৰ ভিতৰত বাদ পৰিছে 4,07,707 জনে। অন্তৰ্ভুক্ত এই দুয়োখন তালিকাৰ ভিতৰত এই দুয়োখন যি ড্ৰাফ্ট উলিয়াইছিল, সেই প্ৰকৃত ভাৰতীয় বুলি এতিয়া সম্পূৰ্ণ নিশ্চিত বা প্ৰকাশ কৰিছে এই মুহূৰ্তত অন্তৰ্ভুক্ত হৈছে 2,89,83,607 জন। এতিয়া বন্ধুসকল, আপোনালোকে ভাবিছে চাগে এই বাদ পৰাসকলৰ কি হ'ব বা তেখেতসকল শংকিত হ'ব নেকি? তেখেতসকললৈ মই ক'ব লৈছোঁ যে তেখেতসকল শংকিত হ'বৰ কোনো কাৰণ নাই। কিয়নো এই যে এখন ড্ৰাফ্টহে, এখন প্ৰথমখন খচৰা প্ৰস্তুত কৰা হৈছিল, তাৰপিছত আজি দ্বিতীয়খন খচৰা প্ৰস্তুত কৰা হৈছে। ইয়াৰ পিছত আপোনালোকে আবেদন কৰিব পাৰিব, যদি প্ৰকৃত ভাৰতীয় হয় আবেদন কৰিব পাৰিব। তেখেতসকলে যি NRC সেৱা কেন্দ্ৰ বা NRC অফিচত গৈ প্ৰকৃত যি নথিপত্ৰ আছে তেওঁলোকে নথিপত্ৰ জমা দি তেওঁলোকে আপিল কৰিব পাৰিব, তেওঁলোকে প্ৰকৃত ভাৰতীয় হয় বুলি। ঠিক তেনেদৰে আপোনালোকক অনুৰোধ জনাইছোঁ, কোনো ধৰণৰ শংকিত হ'ব নালাগে। কোনো শংকিত হোৱাৰ কাৰণ নাই, কাৰণ কিয়নো এইখন আছে ড্ৰাফ্ট NRC। তাৰপিছত আপোনালোকে ইয়াৰ আবেদন কৰিব পাৰিব যদিহে প্ৰকৃত ভাৰতীয় হয়। এই মুহূৰ্তত মই এটা কথা জনাব বিচাৰিছোঁ যে NRC কাম আৰম্ভ হৈছিল যে 2009 চনত এক DPR প্ৰস্তুত কৰা হৈছিল NRCৰ কাৰণে। তাৰপিছত 2013 চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বা তদাৰকত এই কাম চলি থকা হৈছিল। তাৰপিছত আপোনালোকে সকলোৱে জানে যে আমি কেনেদৰে NRCক বিভিন্ন বাধা নেওচিও আমি কেনেদৰে নথিপত্ৰ জমা দি আমি এই NRCখন প্ৰস্তুত কৰা সকলোৱে অসমৰ ৰাইজে সকলোৱে সহায় কৰিছিলোঁ, দেখিছে। তাৰপিছত আৰু আজি আমাৰ কাৰণে এটা বিজয় উৎসৱ বা এটা সুন্দৰ মুহূৰ্ত বুলি ক'ব পাৰি। কিয়নো আমি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি 28টা জাতীয় সংগঠনে যি অসম আন্দোলনৰ যি 855 জন শ্বহীদৰ এক আজি মূল্য পোৱা বুলি আজি ক'ব পাৰি। সংবাদ মাধ্যমত প্ৰকাশ কৰিছে আছুৰ উপদেষ্টা, তেখেতে এক সুন্দৰ মুহূৰ্ত বুলি কৈছে আজি। এইখিনিয়ে ক'ব লগা। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে বা কিবা অকণমান হ'লেও তথ্য দিব পাৰিছোঁ, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বুলি। ধন্যবাদ।